আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু বিটিআৰ চৰকাৰৰ সুজনত প্ৰথমবাৰৰ কাৰণে প্ৰথম বড়োলেণ্ড ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল 2023 28 তাৰিখৰ পৰা বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছত হৈ আছে অহা কালিলৈকে অৰ্থাৎ 2 তাৰিখত লাগে আৰু এই বড়োলেণ্ড ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেলত সকলো বিষয়ক সাঙুৰি লোৱা হৈছে সকলো বিষয়ৰ ওপৰত 35খনতকৈ অধিক আমাৰ বিদেশৰ পৰা স্কলাৰ এডুকেশ্যনিষ্ট ইকনমিক্স সাইণ্টিষ্ট যিবিলাকক আমি পণ্ডিত বুলি কওঁ এটা ভাষাত আহিছে আৰু তেওঁলোকে আমাৰ বড়োলেণ্ড অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজৰ লগত ষ্টেক হোল্ডাৰৰ লগত কথা পাতিছে আৰু খুব ধুনীয়াকৈ এই অনুষ্ঠানটি হৈ আছে আৰু এই সময়ত আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত এটা আলোচনা আছিলে আৰু এই আলোচনা চক্ৰখন আগধৰা আমাৰ ডক্টৰ প্ৰণৱজ্যোতি নাৰ্জাৰী পাণ্ডু কলেজৰ তেখেতে প্ৰফেচাৰ হয় আৰু আজি এই সেমিনাৰখন ইনগুৰেল স্পীচ ৰাখিছে আমাৰ বিটিআৰৰ সন্মানীয় চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ লগত উপস্থিত আছিল ৰিসোৰ্স পাৰ্সন হিচাপে ডক্টৰ সুভাষ বসুমতাৰী তেওঁ আমাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া নৰ্থ ইষ্টৰ তেওঁ ডাইৰেক্টৰ আছিলে আৰু আমাৰ বড়োলেণ্ড অঞ্চলৰ বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত বহুতখিনি তেখেতৰ অৱদান আছে আৰু তেখেতে বহুত মূল্যৱান আমাৰ আগত ভাষণ দাঙি ধৰিলে তেখেতক মই ধন্যবাদ যাচিছোঁ আমাৰ লগত আছিল হেমেন্দ্ৰনাথ ব্ৰহ্ম ফৰ্মাৰ MLA অৰ্থাৎ আসাম ফুটবল এছ'চিয়েশ্যনৰ সন্মানীয় সাধাৰণ সম্পাদক তেখেতো আমাৰ বহুতখিনি কথা মন্তব্য ৰাখি গ'ল আৰু আমাৰ MCLA সকল আছিল লগতে আমাৰ EM ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী অকিল মুছাহাৰী আমাৰ MCLA হেমন্ত কুমাৰ ৰাভা মঞ্চু বড়ো চম্পাৱতী ডেকা তেওঁলোকেও আছিলে তো তেখেতসকলকো মই প্ৰথমবাৰৰ কাৰণে বা তেখেতসকলকো মই যিহেতু আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে তেখেতসকলক মই ধন্যবাদ যাচিছোঁ আৰু আমাৰ বিটিআৰৰ 5খন জিলাত 10টা ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন আছে এই ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ সকলো বিষয়ববীয়া তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ বাদেও আমাৰ ইণ্ডিজিনিয়াছ গেমৰ বিষয়ববীয়া উপস্থিত আছে তেখেতসকলকো মই ধন্যবাদ যাচিছোঁ বহুত ক্লাব ইউথ ক্লাবৰ আমাৰ ক্ৰীড়া সংগঠক আৰু প্লেয়াৰসকল উপস্থিত থাকিল তেখেতসকলকো মই ধন্যবাদ যাচিছোঁ আমি আশা ৰাখিছোঁ যি উদ্দেশ্যৰে আমি বড়োলেণ্ড অঞ্চলৰ স্পৰ্টছ আমি ডেভেলপ কৰিব বিচাৰিছোঁ সেই উদ্দেশ্য সফল হোৱাত আমাৰ ক্ৰীড়া সংগঠক আমাৰ পেৰেণ্টছ গাৰ্জেনছ প্লেয়াৰ্ছ সকলে সহায় সহযোগিতা কৰিব কাৰণ চৰকাৰে নিজাববীয়া ইনিচিয়েটিভ ল'ব নোৱাৰে যদি খেলাৰীবিলাক ওলাই নাহে যদি ক্লাববিলাকে ওলাই নাহে ক্ৰীড়া সংগঠকবিলাকে যদি সহযোগ নকৰে চৰকাৰে নিজাববীয়া ইনিচিয়েটিভ ল'ব নোৱাৰে স্পৰ্টছ এটা এনেকুৱা বিষয় যিটো মই সোমাই পেলাই দেখিলোঁ এটা মস্ত বহল মানে মহাসাগৰ দৰে ডক্টৰ সুভাষ বসুমতাৰী ডাঙৰীয়া ইতিমধ্যে কৈ গ'ল স্পৰ্টছৰ লগত কেনেকৈ আমাৰ ইকনমিক ডেভেলপ হ'ব পাৰে হিউমেন ৰিচোৰ্চ ডেভেলপ হ'ব পাৰে এইখিনি কথা তেওঁ ইতিমধ্যে উল্লেখ কৰি গৈছে গতিকে স্পৰ্টছ এটা মহান এটা বিষয় হয় এই বিষয়টো আমি চাই আছোঁ এতিয়া বহুত ইভেণ্টছবিলাক বহুত ডিচিপ্লিনবিলাক আমি বিটিআৰ চৰকাৰৰ পৰা যিমানখিনি সহায় কৰিব লাগে সহায় কৰিবলৈ আমি সক্ষম হোৱা নাই কিন্তু আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু আমাৰ বড়োলেণ্ড অঞ্চলত যিমানখিনি ইভেণ্টছ আছে স্পৰ্টছত যিখিনি আমাৰ ইয়াত চলে যিখিনি আমি ইয়াত খেলোঁ আজিৰ বিষয়টোৱে আছিল আমাৰ harnessing the potentials of games and sports in BTR
আমাৰ বিটিআৰ অঞ্চলত যিখিনি সুবিধা থকা গেমবিলাক আছে এইবিলাক আমি ডেভেলপ কৰাৰ কাৰণে আমি এটা পলিচি ল'ব বিচাৰিছোঁ আৰু তাৰ কাৰণে আমি স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পৰা বডোলেণ্ড স্পৰ্টছ ডেভেলপমেণ্ট বৰ্ড আমি গঠন কৰি পেলাই সকলো ইভেণ্টটোক আমি সমানে ট্ৰিট কৰিবৰ কাৰণে সহায় কৰিবৰ কাৰণে আগলৈ লৈ যাবৰ কাৰণে আমি প্ৰচেষ্টা ল'ব বিচাৰিছোঁ আৰু আমাৰ চিফ ছাৰে ইতিমধ্যে উল্লেখ কৰিছে আমাৰ বহুতখিনি পোষ্ট আমাৰ ভেকেণ্ট আছে যিখিনি পোষ্ট আমাৰ ফিল আপ হোৱাৰ লগে লগে গাঁও লেভেলতো আমাৰ গভৰ্ণমেণ্টৰ তৰফৰ পৰা কোচাৰে হওক ফিজিকেল ইনষ্ট্ৰাক্টৰে হওক তেওঁলোকে গৈ পাব আৰু গাঁও লেভেলতো আমাৰ বহুতখিনি অৰ্গেনাইজ কৰাৰ কাৰণে সুবিধা যিহেতু আছে আমাৰ এইখিনি পোষ্ট ফিল আপ হ'লে আমি গাঁও লেভেলতো আমাৰ স্পৰ্টছ অৰ্গেনাইজ কৰাৰ কাৰণে সুবিধা হ'ব আৰু এই বছৰ আমি আমাৰ স্পৰ্টছত এডভান্সাৰ স্পৰ্টছটো আমি ইনক্লুড কৰিব বিচাৰিছোঁ যি এডভান্সাৰ স্পৰ্টছৰ দ্বাৰা আমাৰ বডোলেণ্ড অঞ্চলত বহুতখিনি ইভেণ্টবিলাক যেহেতু সুবিধাটো আছে এই সুবিধাখিনি আমি আগলৈ নিব বিচাৰিছোঁ পেৰাগ্লাইডিংটো আমি সেইদিনা কৰিলোঁ মাউণ্টেইনাৰিংটো আমি সেইদিনা কৰিলোঁ ঠিক তেনেকুৱা যি এডভান্সাৰ স্পৰ্টছ আছে এই এডভান্সাৰ স্পৰ্টছখিনিও আমি আগুৱাই নিব বিচাৰিছোঁ কাৰণ ইয়াৰ দ্বাৰাও আমাৰ ভৱিষ্যত আছে আমাৰ বডোলেণ্ড অঞ্চলত ইয়াৰো খেলাৰীসকল আছে আৰু ইণ্ডিজিনিয়াছ গেমখিনিও আমি এৰি দিব নোৱাৰোঁ কাৰণ ইণ্ডিজিনিয়াছ এটা ইণ্ডিজিনিয়াছ যিখিনি আমাৰ গেম আছে সেই ইণ্ডিজিনিয়াছ গেমখিনি বেছ কৰি এতিয়াৰ মডাৰ্ণ গেমখিনি সৃষ্টি হৈছে গতিকে আমি ইণ্ডিজিনিয়াছ গেমখিনিও আমি জীয়াই ৰাখিব লাগিব আৰু এই গেমখিনিৰ ইম্পৰ্টেঞ্চো যথেষ্টখিনি আছে তো এইখিনি আমি কৰিম তো মই আৰু বেছি দীঘলে ক'ব বিচৰা নাই দূৰ দূৰণিৰ পৰা আমাৰ ক্ৰীড়া সংগঠকবিলাক আহিছে गोजान गोजाननि क्लाबफोरा फैदों जिल्लानि गेलेग्रा बा गेलेनाय दैदेनगिरि बिथांमोना फैदों दा बेखायनो आं गोलाव बाथ्रा बुङालासिनो बे हाबाफारियाव बाहागो लाफैनायनि थाखाय गासैबो DSA क्लाब आरो युथ क्लाब गेलेगिरि बयनिसिमबो आंनिफ्राय फिन खनसेबाव साबायखर जासिबाय आरो आंनि जि बुंनाय बेखौबो आं फोजोबनाय जाबाय गोजोन्थों